প্ৰতি মোৰ দেশৰ প্ৰিয় অভিভাৱকসকল, মোৰ দেশৰ সন্তানহঁতক মন্থৰ অক্ষম একোখন বাহনত তুলি ঠেলি দিয়া হৈছে ভৱিষ্যতলৈ। মোৰ দেশৰ সন্তানহঁতক মন্থৰ অক্ষম একোখন বাহনত তুলি ঠেলি দিয়া হৈছে ভৱিষ্যতলৈ। ভেলকিৰে সন্মোহন কৰি অচল কৰা হ'ল সিহঁতৰ মস্তিষ্ক। খেলপথাৰবোৰ কৃত্ৰিম আৱৰ্জনাৰে পুতি পেলোৱা হ'ল। সিহঁতৰ মনবোৰক ক্ৰিয়াশীল সংশ্লেষণ বিশ্লেষণৰ পৰা আজুৰি আনি তাত তথ্যৰ বিষাদ চাপি দিয়া হ'ল। এয়া কি কৰিলা প্ৰিয় অভিভাৱকসকল? তোমালোকৰ সন্তানক গতিৰ কথা নকৈ প্ৰগতিৰ কথা ক'লা, যুক্তিৰ বোধ নিদিয়াকৈ প্ৰযুক্তিৰ কথা ক'লা, কল্পনা আৰু পৰ্যবেক্ষণৰ মাতৃদুগ্ধৰ পৰা সিহঁতক বঞ্চিত কৰি বিলাস আৰু সম্পদক্ষুধাৰ টেমা গাখীৰৰ দুধ টানি উঠত গুচি দিলা। চুপি থাক, চুপি থাক। চুপি চুপি সিহঁত নিশ্চুপ আৰু সংগনিন্দুক হৈ পৰিল। আৰু এনেকৈয়ে তোমালোকৰ সন্তানহঁতক, দেশৰ সন্তানহঁতক একোখন মন্থৰণ অক্ষম বাহনত তুলি ঠেলি দিলা ভৱিষ্যতলৈ। এতিয়া অজস্ৰ জোকাৰণিত সিহঁতৰ অস্থি মজ্জালৈকে হেন্দোলনি, প্ৰচণ্ড বিষত সিহঁতে কেকাইছে। কি অধিকাৰত দেশৰ ভৱিষ্যতক বিশালী কৰিলা মোৰ প্ৰিয় অভিভাৱকসকল? কালিলৈ দেশ চলাব কোনে? সিহঁত এতিয়া কৌশলহীন, সংবেদনহীন, অসহায় যাত্ৰী। ইন্ধন শেষ হ'লে সিহঁত ঘূৰি আহিবলৈ বাধ্য। তোমালোক সাজু হৈ থাকিবা মৰমৰ অভিভাৱকসকল। তোমালোকে উত্তৰ দিব লাগিব ভৱিষ্যতৰ কাঠগড়াত থিয় হৈ। সিহঁতে চিঞৰি চিঞৰি প্ৰশ্ন কৰিব, আমাক জীৱন্তে চোকা ৰসায়নৰ চিচা বটলত ভৰাই থলা কিয়? তোমালোকৰ তৃপ্তিৰ বাবে আমাৰ জীৱন চেতনাৰ স্বাভাৱিক ছালখন বকলিয়াই পেলালা কিয়? নিজস্ব সপোনৰ নিৰ্মম পৰীক্ষা থালত পেলাই জিঘাংসাৰে আমাৰ বিকাশৰ স্তৰ ক্ৰম বিৱচ্ছেদ কৰি আমাৰ হাত ভৰি আলপিনেৰে খুচি থলা কিয়? নিজৰ সুৰক্ষা বিচাৰি আমাক বিষ মাপক গিনিপিক সজালা কিয়? কিয় কিয় কিয়? তেতিয়া পাৰিবানে উত্তৰ দিব মোৰ প্ৰিয় অভিভাৱকসকল? এবাৰ ভাবিবা দেই কথাবোৰ। দেশ চলাবলৈ মানুহ লাগিব, মানুহ। কেৱল যন্ত্ৰৰে দেশ নচলিব।